নমস্কাৰ বহুত দিনৰ পৰা এটা কথা মনত খেলি থকা আজি সেই কথাটো আপোনালোকৰ আগত ক'বলৈ আহিছোঁ মানে কথাটো কাক কম কোনে শুনিব হেতু মই নাজানো মুঠতে মোৰ মনৰ কথাখিনি ক'ব বিচাৰিছোঁ তাত যদি কিবা মানে আপোনালোকৰ গাটো লাগে তেতিয়াহ'লে একো ডাইৰেক্ট নধৰিব প্ৰতিদিনে যে আমাৰ অসমৰ পৰা গাড়ীয়ে গাড়ীয়ে ভলুকা বাঁহ মানে জাতি বাঁহ হাজাৰ হাজাৰ গাড়ী অসমৰ পৰা বাহিৰলৈ বাঁহখিনি নিব দিছে কোনে নিব দিছে আচলতে তাত চৰকাৰে একো তাত মাত মাতিব নোৱাৰে নেকি বাঁহ দিয়া সেই মালিকসকলেও ভাবিব নোৱাৰে নেকি এইখিনি আমাকে এদিন প্ৰয়োজন হ'ব সেইখিনি কোনেও ভাবিবলৈ কাৰো মানে সেই শক্তি নাই নেকি এজোপা বাঁহ খুব বেছি আপোনালোকে একেবাৰে কম আপোনাৰ 500-600 টকাত এজোপা ভলুকা বাঁহ বিক্ৰী কৰি দিছে মানে 500কে দি দিলে যে কাষ্টমাৰটো পাওঁতেই সেই মনোবৃত্তি কিন্তু এইটো পৰ্যায় যে এনেকৈ বাঁহ নি থাকিব বুলি ভবা নাছিল দিয়াটো ভুল হৈছে কি পাইছে আপোনালোকৰ মাটিডোখৰ মুকলি কৰিছে ঠিক আছে মই ধৰি লৈছোঁ এজন মানুহে মাটিখিনি মুকলি কৰিছে অত আপোনাৰ হাজাৰ হাজাৰজন মানুহ মালিকে মানে বাঁহ বিক্ৰী কৰি দিছে নে চবৰে ঘৰে বনাইছেনে মাটিয়ে মুকলি কৰিছেনে নে আপোনালোকে সেই 500 টকাৰ এই 1000 টকাৰ যে বাঁহ বিক্ৰী পিনি পাইছে সেই পইচাকেইটা আপোনালোকে কিমান খালে এসাজতেতো সেই 1000 টকাটো একে সাজতে শেষ হৈ যায় আমাৰ এইটো ৰাস্তা দিয়ে আপোনাৰ প্ৰতিদিনে একেবাৰে কমচে কম 20 গাড়ী 50 গাড়ী 100 গাড়ীলৈকে এইটো ৰাস্তা দিয়ে আপ ডাউন হৈ আছে বৰ্তমান এতিয়া তেতিয়াহ'লে আমাৰ এইটো ৰাস্তাতে যদি ইমান গাড়ী গৈছে তেতিয়াহ'লে অসমৰ প্ৰতিটো কোণৰ পৰা কিমান গাড়ী গৈছে তেতিয়াহ'লে আপোনালোকে ভাবি চাওক যে এদিনত কত হাজাৰ হাজাৰ গাড়ী বাঁহ অসমৰ পৰা বাহিৰলৈ গৈ আছে সেই বাঁহখিনি কি আপোনাক প্ৰয়োজন নহ'ব নে মোক প্ৰয়োজন নহ'ব চাওক আমি এতিয়া সেই বাঁহখিনিকে লৈ পিনি এই জীৱিকা এতিয়া আমি উপাৰ্জন কৰি আছোঁ কৰ্ম কৰি আছোঁ ভাতকেইটা খাই আছোঁ সেই বাঁহ বেতকে লৈ পিনি এনেকুৱা কত মানুহ এনেকৈ এই বাঁহ বেতকে জীৱিকা হিচাপে লৈ পিনি কৰ্ম হিচাপে লৈ কিমানে এনেকৈ পেটৰ ভাতটো মুকলি কৰি আছে কওকচোন আমিও কিমান বছৰ মোৰ এতিয়া 14-15 বছৰ হ'লে এইটো কামৰ লগত জড়িত হৈ থকা সেই বাঁহজোপা আপোনালোকে বিক্ৰী কৰি কি পাইছে আৰু এইটো ক্ষেত্ৰতো চৰকাৰে অকণমান হ'লেও ভালকৈ চকু দিব পাৰে যে সেই বাঁহখিনি অসমৰ পৰা ইমান হাজাৰ হাজাৰ গাড়ী নি আছে বাহিৰলৈ তাতো চৰকাৰে কোনোবা এজন ব্যক্তিয়ে মাত মাতিব পাৰে যে এই বাঁহবিলাক এনেকৈ বাহিৰলৈ গৈ আছে আমাৰো দৃষ্টিগোচৰ হৈছে যে এইটো নিয়াটো বৰ ভাল হোৱা নাই যে এদিন আমাকে প্ৰয়োজন হ'ব যিকোনো ধৰণৰ আচবাব বনাই পিনি আমি বাঁহৰ পৰা তৈয়াৰ কৰি আমি এইবিলাক মানে বস্তু বনাই আপোনালোকক বিক্ৰী কৰি আমি চলি আছোঁ এনেকুৱা অসমত কিমানজন ব্যক্তি আছে সেই ব্যক্তিকেইজনক যদি গৈ পিনি আপোনালোকে সোধেগৈ যে দাদা মোৰ বাঁহ এজোপা উঠাই দিম বুলি ভাবিছোঁ এই বাঁহজোপা আপোনালোকে ল'ব নেকি বা উচিত মূল্যত মোক এই বাঁহজোপা আপোনালোকে ল'ব মানে পইচা দি পিনি বাঁহজোপা আপোনালোকে ল'ব নেকি মোৰ বোলে জেগাডোখৰ অকণমান চাফা কৰিব লগা হৈছে যে ঘৰ ভেটি বনাব লগা হৈছে তেতিয়া আমাকে আহি পিনি প্ৰথম কওকচোন ঠিক আছে আমি নোৱাৰোঁ যেনিবা আমি এজোপা দুজোপা 10জোপা 100জোপা আমি বাঁহ ল'ব পাৰিম কিন্তু 1000জোপা আমিতো বাঁহ ল'ব নোৱাৰোঁ এই বাঁহখিনি কোনে ল'ব পাৰিব এতিয়া আমাৰ অসমতে এটা কাৰখানা বনাই আছে ইথানেল বনোৱা সেই মানে কাৰখানাটো বনাই আছে তাত আপোনাৰ বাঁহৰ প্ৰয়োজন হ'ব কওকচোন এই কাৰখানাটো প্ৰথম ষ্টাৰ্ট কৰিছেহে এতিয়া আপোনালোকে অসমত এই বিশেষকৈ মই চৰকাৰী মানে ব্যক্তিসকলক কৈ আছোঁ আপোনালোকে কথাষাৰ অকণ ভালকৈ শুনিব এই নতুনকৈ কাৰখানাটো আৰম্ভ কৰিছে এতিয়া আপোনালোকক আমাৰ অসমতে কিমান বাঁহ প্ৰয়োজন আছে সেই উদ্যোগটোত আৰু কেইদিনমানৰ পিছত আমাৰ অসমত বাঁহেই নাইকিয়া হ'ব তেতিয়া আপোনালোকে কি কৰিব অসমৰ বাহিৰৰ পৰা বাঁহ কিনি আনি পিনি সেই কোম্পানীটোৱে কাৰখানাটো চলাব নেকি সেই কাৰখানাটো চলাবলৈ আপোনালোকক কিমান বাঁহ প্ৰয়োজন আছে এই মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আহি পিনি কয়হি যে আপোনালোকে বাঁহখিনি এতিয়া কাকো বিক্ৰী নকৰিব যে অলপ দিন ধৈৰ্য ধৰক এইখিনি বাঁহ আমাকে প্ৰয়োজন হ'ব আমি আপোনালোকক উচিত মূল্য দি পিনি আমি বাঁহখিনি আপোনালোকক ক্ৰয় কৰিম তেতিয়া আপোনালোকে কমচে কম ধৈৰ্য ধৰক আপোনালোকে কিহৰ ইমান উৎপাত লাগিছে বাঁহখিনি বিক্ৰী কৰিবলৈ কওকচোন কিহৰ ইমান উৎপাত লাগিছে বাঁহখিনি ইমান হাজাৰ হাজাৰ গাড়ী মানে আপোনাৰ বিক্ৰী কৰি পিনি জেগাবিলাক আমাৰ অসমখন পূৰা মুকলি কৰি দিছে এজোপা বাঁহ 20 বছৰ 25 বছৰ পুৰণা বাঁহ উঠাই পিনি বিক্ৰী কৰি দিছে তাৰ বিনিময়ত পাইছে 500 1000 2000 ভুলটো কাক কম মই ভাবি পোৱা নাই এতিয়া চৰকাৰী মানুহকে কম নে নে আমাৰ নিচিনা সেই যিসকলে মানে বাঁহ বিক্ৰী কৰিছে তেওঁলোকক কম নে আমাৰ মানে নিজৰ আমাক কি জ্ঞান শূন্য নেকি আপোনালোকে ভাবি চাওক আপোনাৰ ঘৰৰ বাঁহজোপা আপুনি বিক্ৰী কৰিছে বিনিময়ত 2000 টকা এটা পাইছে মানি লৈছোঁ 2000 পাইছে আপোনাৰ নিচিনা কতজন মানুহে তেনেকৈ বাঁহৰ বাৰী উঠাই দিছে আপোনালোকে ভাবি চাওকচোন সেই বাঁহখিনিৰ পৰা কি অক্সিজেন নোলায় নেকি এইটো খৰচটো ধৰিব লাগিছিলে আকৌ কেলৈ ধৰা নাই আপোনালোকৰো কমচে কম দৃষ্টিগোচৰ হ'ব লাগিছিলে যে অত হাজাৰ হাজাৰ গাড়ী দিনে দিনে গৈ আছে বাহিৰৰ ৰাস্তাত গৈ পিনি মানে সেইখিনি তেওঁলোকে তাৰ বিনিময়ত কত কোটি কোটি টকা মুনাফা আদায় কৰিছে কিমান লাভ হৈছে তেওঁলোকৰ সেই লাভখিনি আমাৰ অসমতে থাকক অসমত কিবা ইণ্ডাষ্ট্ৰি কেইটামান বহাই দিয়ক
বাঁহৰ পৰা বস্তু বনাব পৰা এতিয়া বোলে তলিত বাঁহ লগাবও লাগিব যেনেকৈ বাঁহ বিক্ৰী কৰিছে বোলে তেনেকৈ প্ৰত্যেকে বাঁহ লগাবও লাগিব যদি অসম চৰকাৰে তেনেকৈ যদি ৰুল বনাই দিলে হয় তেতিয়াহ'লে সেই বাঁহখিনি লৈ আমাৰ অসমতে কিমান কাম কৰিব পাৰে নিজৰ জেগাত উন্নতি হৈ যাব আৰু এতিয়া কোনো বাঁহ নোৰোৱে আকৌ আমি কিবা এটা কৰিছোঁ আমিওতো চৰকাৰে কিবা এটা দিম বা চৰকাৰে নিজে ব্যৱহাৰ কৰকচোন সেইখিনি বাঁহ আৰু 2 বছৰ ধৈৰ্য ধৰিবলৈ কওক তেতিয়া আমাক কাৰখানাটো ভালকৈ গঢ় লৈ উঠিব তেতিয়া আমাক বহুত বাঁহ প্ৰয়োজন হ'ব আপোনালোকে বাঁহবিলাক কমচে কম বাহিৰলৈ নপঠিয়াব আমাৰ অসমতে আমি আপোনালোকৰ পৰা উচিত দামত আমি ক্ৰয় কৰি ল'ম সেইবোৰ কথাটো আপোনালোকে বুজাব পাৰে ৰাইজসকলক এতিয়া হোলা ভাই মোলা কোনোবা এজনে কৈছে যে আপোনালোক 2000 টকা দি দিম বাঁহজোপা বহুত ডাঙৰ সেই বাঁহজোপাত একেবাৰে কমচে কম 100 পিচ 200 পিচ বাঁহ ওলাব আপোনালোকে ভাবি চাওক এডাল বাঁহত যদি 50 টকাকৈ 100 ডাল বাঁহত 5000 টকা যদি 200 ডাল থাকে 200 ডালটো আৰামত থাকে এজোপা ডাঙৰ বাঁহত 10000 টকা আপোনালোকে বাঁহজোপা মানে মূল্য আপোনালোকে পায় কিন্তু তাৰ বিনিময়ত আপোনালোক কিমান দিছে 1000 টকা 2000 টকা 500 টকা 600 টকাটো এজোপা বাঁহ দি দিয়া দেখিছোঁ ভুলটো আপোনালোকেও কৰি আছে কওকচোন কৰিছে নাই বাৰু নিজৰ জেগাডোখৰ কথা আপোনালোকে নিজেই ভাবক এতিয়া বাহিৰৰ দেশৰ মানুহবিলাক উন্নতি হৈছে দেশবিলাক উন্নত হৈছে জেগাবিলাক উন্নত হৈছে মানুহৰ মানসিক চিন্তাধাৰাবিলাক উন্নত হৈছে সেইটো কাৰণে জেগাডোখৰ আগবাঢ়ি গৈছে এতিয়া আমাৰ মানুহবিলাকৰ মেণ্টেলিটিবিলাক ল' ইমান উন্নত পৰ্যায়ত মানে কথা ভাবিব নোৱাৰে কেলৈ ভাবিব নোৱাৰে কওকচোন কেলৈ ভাবিব নোৱাৰে আমি চবেই যেতিয়া অকণমান নিজকে অকণ বদলি কৰোঁ হা বেলেগৰ লগত আমিও আগবাঢ়ি যাওঁ সেইবুলি ভাবক চবেই ভাবক এইবিলাক কাৰো গুৰুত্ব নাই এই খাইছোঁ বৈছোঁ শুইছোঁ হাগিছোঁ সেইটোৱে চিধা কথা যি মনলৈ আহিছে কৈছোঁ তাত মই কাৰোলৈ ভয় কৰি থকা নাই মই সঁচা কথাটো কৈছোঁ যদি সঁচা কথা তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি একেবাৰে কমচে কম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত পঠাই দিয়ক চাওক তেওঁ এই কথাখিনি নহয় যদি বিশ্লেষণ কৰি চাওক এতিয়া আমি 50 টকাকৈ কিনি আছোঁ আজি আৰু 2 বছৰ পিছত আমি সেইডাল বাঁহ 500 টকাকৈ কিনিব লাগিব আৰু 500 টকা হাতত থাকিলেও আপুনি বাঁহডাল নাপায় বাঁহক লৈ পিনি বহুত টকা এইটোত ঘটিব পাৰে তাত আমি এজনে দুজনে লাগি পিনি আমি ইমানখিনি কাম কৰিব নোৱাৰোঁ চৰকাৰে তাত মানে হস্তক্ষেপ লাগিবই চৰকাৰে 10টা 2টা 3টা কোম্পানী বহাই দিয়ক বাঁহখিনি লৈ আমি যাতে ব্যৱসায় কৰি আমি বস্তু বনাই যেনেকৈ নহওক বাঁহখিনি ব্যৱহাৰ কৰি আমি বহুত মানে এটা ইণ্ডাষ্ট্ৰিয়েল আমি সেই পৰিৱেশ তুলি তাত 10জন নিবনুৱাক 100জন নিবনুৱাক সংস্থাপন দিওঁ আমাৰ ইয়াৰে মানুহ এতিয়া বাহিৰৰ দেশবিলাক কেলৈ উন্নত হৈছে এইডোখৰ পৰা যাব সেইডোখৰত এটা কোম্পানী সেইডোখৰ পৰা যাব সেইডোখৰত এটা কোম্পানী 1 কিলোমিটাৰ মূৰে মূৰে আধা কিলোমিটাৰ মূৰে মূৰে এটা কোম্পানী এটা ইণ্ডাষ্ট্ৰি আমাৰ অসমত কেইটা ইণ্ডাষ্ট্ৰি আছে চাকৰি ওলাব 10,000 পৰীক্ষা দিবলৈ যাব ষ্টুডেণ্ট তাত 20 লাখ 10 লাখ 15 লাখ ল'ৰা ছোৱালী যাব নিবনুৱা সংখ্যা নাবাঢ়ি কি কৰিব তাত চৰকাৰে পদক্ষেপ ল'বই লাগিব সেইটো কাৰণে কৈছোঁ এই ভিডিঅ'টো যিমান পাৰে মুখ্যমন্ত্ৰীলৈ পঠাই দিয়ক তেওঁ যাতে চাই অকণমান হ'লেও মানে জেগাবিলাক অকণমান মানে আমাৰ পৰিৱেশটোৰ বিষয়ে অকণমান তেওঁ যাতে অধ্যয়ন কৰে কি হৈ আচলতে তলৰ মানে জেগাবিলাকত কি হৈ আছে ধন্যবাদ।